নমস্কাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট গান ইউটিউব চেনেলটোলৈ আপোনালোকৰ বাবে সদায় মই কিবা নহয় কিবা এটা ভাল খবৰ লৈ আহিবলৈ চেষ্টা কৰোঁ। আজিও আপোনালোকৰ বাবে ভাল খবৰটি লৈ আহিছোঁ আৰু আমাৰ যে অসম চৰকাৰৰ 1 লাখ নিযুক্তি সম্পৰ্কীয় কথা চলি আছে আৰু চৰকাৰে 1 লাখ নিযুক্তি দিব আৰু এই কথাটো তেওঁলোকে ডাঠি গৈছে। আৰু আপোনালোকে যদি চাই এখন লিষ্ট ওলাইছে এই বাজেট অধিৱেশনত আৰু এইখন সঁচা লিষ্ট, গতিকে আপোনালোকে ইয়াতে কোনো দ্বিধা কৰিব নালাগে। 49টা বিভাগত 1 লাখতকৈ অধিক অৰ্থাৎ 1,43টা পোষ্ট তেওঁলোকৰ খালী আছে বুলি জনাইছে। আৰু পুনৰ এটা কথাও কৈছে যে 1 লাখ নহয় 2 লাখ ভেকেঞ্চি 2 লাখ তেওঁলোকে পদত নিযুক্তি দিব বুলি কৈছে পৰ্যায়ক্ৰমে। আজি আপোনালোকক এই কথাটোৱে জনাম যে কোনটো ডিপাৰ্টমেণ্টত কোনটো বিভাগত কিমানটা পদ আছে বা কোনটো বিভাগত সৰ্বাধিক পদ আছে সেইটো যদি আপুনি চাওকচোন। শিক্ষা বিভাগত সৰ্বাধিক পোষ্ট আছে 28,162টা। তেনেকৈ প্ৰতিটো বিভাগৰ পদৰ সংখ্যা আপোনালোকক জনাম। 1 নম্বৰত চাওক শ্ৰমিক কল্যাণ বিভাগ। নতুন পদৰ সৈতে পূৰণ কৰিবলগীয়া মুঠ পদৰ সংখ্যা 54টা। তাৰপিছত যদি চাই পশুপালন আৰু পশু চিকিৎসা বিভাগ 7,118। মীন বিভাগ 168। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত আছে 2,137টা। সাধাৰণ প্ৰশাসন বিভাগ 830টা আছে। লোক নিৰ্মাণ বিভাগত আছে অলপ বেছিকৈ 1,027টা আছে। লোক নিৰ্মাণ বিভাগ, গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ। ভূমি সংৰক্ষণ বিভাগত আছে 526টা। ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগত আছে 676টা। শিক্ষা বিভাগত সৰ্বাধিক বুলি ক'ব লাগিব 28,162টা। উদ্যান শস্য বিভাগত আছে 55টা। চাহ শ্ৰমিক কল্যাণ বিভাগত আছে 6টা। জলসিঞ্চন বিভাগত আছে 940টা। খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগত আছে 95টা। সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগত আছে 36টা। চৰ আৰু উন্নয়ন বিভাগত আছে 20টা। পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগত আছে 605টা। সচিবালয় প্ৰশাসন বিভাগত আছে 606টা। তথ্য আৰু জনসংযোগ বিভাগত আছে 107টা। ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগত আছে 348টা। পৰিবহণ বিভাগত আছে 1,001টা। বন আৰু পৰিৱেশ বিভাগত অলপ বেছি আছে 1,379টা। আবকাৰী বিভাগত আছে 453টা। কৃষি বিভাগত আছে 687টা। পৰ্যটন বিভাগত আছে 144টা। সমবায় বিভাগত আছে 174টা। এতিয়া 26 নম্বৰ যদি চাওঁ আমি ৰূপান্তৰ আৰু উন্নয়ন বিভাগত আছে 1,240টা। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগতো বেছিকৈ আছে 9,353টা। নগৰ উন্নয়ন বিভাগত আছে 210টা। পেঞ্চন আৰু ৰাজহুৱা ওজৰাপতি বিভাগত মাত্ৰ 2টা। জনস্বাস্থ্য কাৰিকৰী বিভাগত আছে 526টা। বিজ্ঞান আৰু প্ৰযুক্তি বিজ্ঞান বিভাগত আছে 11টা। ছপা আৰু মুদ্ৰণ বিভাগত আছে 68। সাংস্কৃতিক পৰিক্ৰমা বিভাগত আছে 561। ন্যায়িক বিভাগত আছে 498টা। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগতো আছে ভালেখিনিয়ে 965টা। বিধায়িনী বিভাগত আছে 452টা। হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগত আছে 334টা। খনি আৰু খনিজ সম্পদ বিভাগত আছে 391। কৰ্মচাৰী বিভাগত আছে 12। দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগতো আছে 539। শক্তি বিভাগত বহুখিনি আছে 5,769টা। গুৱাহাটী উন্নয়ন বিভাগত আছে 22টা। সমাজ কল্যাণ বিভাগত আছে 470টা। গৃহ আৰু ৰাজনৈতিক বিভাগত বহুখিনি আছে 18,096টা। জল সম্পদ বিভাগত আছে 187টা। লোক নিৰ্মাণ পথ বিভাগত আছে 1963। বিত্ত বিভাগত আছে 922। সীমা সুৰক্ষা বিভাগত আছে সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগত আছে 98। 10টা বেটেলিয়ন যে নতুন সৃষ্টি কৰিব বুলি কৈছে কামাণ্ডো টাইপ, তাত 10,000 পোষ্ট খালী আছে। গতিকে সৰ্বমুঠ 1,43টা। নিশ্চয় আপোনালোকে এই খবৰটো ভাল পালে আৰু এইখন প্ৰকৃত তথ্য। বিশ্বাস কৰিব, প্ৰকৃত তথ্য বাজেটত যি তেওঁলোকে প্ৰকাশ কৰিছে সেইমতে মই আপোনালোকক দিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰি দিব আৰু যদি সেই প্ৰিপাৰেশ্যন কৰা নাই এতিয়াও প্ৰিপাৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক। কাৰণ এই নিযুক্তি প্ৰক্ৰিয়া এমাহ বা 2 মাহৰ ভিতৰত আৰম্ভ হ'ব। একচুৱেলি পদবিলাক ক্ৰিয়েট কৰিছে বা যি কৰিছে অফিচিয়েল ভিতৰুৱা যিখিনি প্ৰক্ৰিয়া চলি আছে বা যিখিনি চলি আছে সেইখিনি চলি আছে, কিন্তু এডভাৰ্টাইজ 2 এটা এডভাৰ্টাইজ প্ৰকাশ পাইছে, কিন্তু কোনদিনা এক্সাম হ'ব
কি ৱেবছাইটত এপ্লাই কৰিব সবিশেষ তথ্য কিন্তু দিয়া নাই, কেৱল খালী হৈ থকা পদবিলাকহে আছাম ট্ৰিবিউনত দি আছে। সেই হিচাপে আমি ক'ব পাৰোঁ আজিৰ পৰা এমাহ বা দুমাহৰ ভিতৰত এনেকৈ পষ্টবিলাকৰ এডভাৰটাইজমেণ্ট দিব। তো আপোনালোকে সেই সময়ত এপ্লাই কৰিব নে পঢ়িব, এনেকুৱা এটা পৰিস্থিতি হ'ব। গতিকে যদিহে আপুনি অনাই বনাই সময়খিনি নষ্ট কৰি আছে তেনেহ'লে সময়খিনি নষ্ট কৰিব নালাগে, আপুনি পঢ়াত মনোযোগ দিয়ক। এমাহ বা দুমাহ পঢ়িলেই যথেষ্ট হৈ যায় যদি ভালকৈ পঢ়া যায়। ভিডিঅ'টি যদি ভাল পায় শ্বেয়াৰ কৰি দিব। ধন্যবাদ।